হেল্ল' গাইজ নমস্তে। তো আজি মানে আমাৰ তৰুণ কাৰ মানে আজি 13 দিনীয়া যিটো শ্ৰাদ্ধ আছে আজি, তো এই শ্ৰাদ্ধত আহিলোঁ। এতিয়া আমাৰ লগ পালোঁ আমাৰ এইজন আমাৰ ভিগু কাশ্যপ নহয় দেই, ভিৰগু দা ভিৰগু দা এইজন কি ভাই থল লাগি চাই আছে। আৰু সেইফালে নয়নে বনাই আছে আমাৰ পুৰি বনাই আছে, পুৰি এইবিলাক। ভাই নয়ন পুৰা একেবাৰে কামত লাগি গৈছে একেবাৰে। চা একেবাৰে কিমানখন পুৰি দি আছে দেখিছানে ভাই? পুৰি 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 ঐ মাজতে এখন খাই ল'বি, ইমান মানে এনেকৈ সুধা নিকা কাম নকৰবি, বুজিছা? নাখালে ক'ত হ'ব? খানাটা মেইন হা খাওয়াটাই মেইন, নাখালে ক'ত হ'ব? মানে সুধা নিকা এনেকৈ কাম কৰিলে নহয়, স্বাস্থ্যৰ কথা আছে, ইমান কষ্ট বেছিও নকৰবি। এই আমাৰ এইফালে দাদা বনাই আছে এইবিলাক লাৰুৰ পৰা পিঠাৰ পৰা সেইবিলাক পুৰি পানী ভৰাই আছে ইয়াতে। বা ইমান ওজন না পানী যা হা তোৰ মা চাৰি গেল, তোক চাৰি গেল। মা ক'ত গেল? মা এইফালে এই দি মা ক'ত গেল? মা ক'ত গেল? গাইজ বুহাৰ ষ্টাইল চা না। হয় একেবাৰে পূৰা মানে বুহা যেনেকা মানে পূৰা ৰাজা মহাৰাজা যেনেকৈ মানে পূৰা আৰু পানী এইফালে আমাৰ ৰান্ধনি এইবিলাক বনাই আছে। কি এতিয়া মাছ পূৰা ফ্ৰাই, এইবিলাক কেঁচা মাছ এইবিলাক মাংস মানে হয় মাংস এইফালে এইফালে মাংস বনাই আছে। এইয়া মাংস পূৰা ৰংটা যদি ভাল হৈছে ৰে, একেবাৰে কালাৰটা পূৰা ভাল হৈছে। আৰু এইবিলাক কোমোৰা হয়, হাঁহৰ মাংস কোমোৰাৰ লগত। আৰু এইবিলাক মাছৰ মাথা। এতিয়া তোক হ'ব না কি এইখিনি নে কি? তোক হ'ব কৰ্দৈ টক। গাইজ এই আমাৰ দাদা এয়া পূৰা একেবাৰে মানে পূৰা লাগি গৈছে আৰু পূৰা কামত। গাইজ পুৰি খাব ওলালোঁ এতিয়া। এয়া পুৰি আমাৰ দাদা খালে দে, নমস্কাৰ দে। খাই আপিৰ লগত ব্যস্ত হৈ আছে ইজনে। ছোৱালী ফোন কৰিব পাৰে বেদান্ত এতিয়া এইটো নিচিনা কৰে পজিশ্যনত কেনেকৈ খোজ কাঢ়ছে দেখিছা ভাই? চলো মোচনত অলপ দেখাম নেকি? এতিয়া হা চা ভাই, হাঁহি তাৰ চা না কেনেকৈ পূৰা কি ঠিক আছে যে গৰম মস্ত গৰম, মানুহ তাতে ভিৰ বেছি। বঢ়িয়া একদম মজা ঠাণ্ডা। আজি বতৰটো এনেই ভালে না? এইটো খামি আছে ডাৱৰ দেখছে না? পুৰা খামাইছে গৰমতে। গাইজ কিছু তাই খাই আছে। এই ফোন আহিছে, খাৱাৰ মাজত ফোন হৈ গৈছে না কি হা খাৱাটো শান্তি নাই। কি খাৱাত শান্তি নাই মানে? বৰ্তমান যুগত হিংকাই বৰ্তমান যুগত মানে মোবাইলটাই মেইন নেকি? মানে পেটত খাম যাওঁ নাযাওক মোবাইলটাত মানে ফোন হয় না? আবু কি লাগে ক? হা না পুৰি পাৰা কিবা পুৰি থুৰি দালি মিস্ত্রি কিবা ক এলা ক মই এবাৰে চাই থলে কিন্তু আৰু নাপাবি। চাই থলে নাপাবি আৰু কি মৌচানি বলে কৰে মৌচানি এতিয়া মানে আমাৰ মই গিয়াষ্টিতো মানে নিয়মটা কৰলোঁ আৰু আমি গাড়ী দিয়ে এইবাৰ হেৰি কৰে ধূপডালৰ যদি জুইহে ওলাই আছে, যদি ঠুঙা ওলাতকৈ জুই ওলাই আছে। পানীত ডুবি দে পানী লৈ আহিছে দে নহ'লে পানীত ডুবি দিয়ে। ভাত হ'ল হেৰি কৰ এইটা ভাতটা মানে টেকেলি দি ধৰ ঢালি দেখ
ভাতটা কি রকম হইছে ৰাইজসকলে কি কয় ভাল বুলিয়ে কয় হ'ব গৰমে গৰমে খা ভাল হ'ব ভাল হৈছে ভাল হৈছে হ'ল ভোক লাগিলে খাব হা শক্তি এটা খাবা কবা আৰু দে খা তৰুণ দা হ'ল সপোনতো যাতে দেখা নিদিছে আৰু বিয়া চিয়া পালেও আৰু উপায় নাই অঁ গাইজ মাউচনি কৰা চাব আহিছিলোঁ গাইজ ভাত পানী খালোঁ এতিয়া তাৰপিছত এতিয়া মানে কি অলপমান ৰেষ্ট ল'লোঁ আৰু বাকী সিহঁতে কিবা ফটো উঠাই আছে কিহৰ ফটো উঠাই আছিলে হা কি নাম আছিল তোৰ কি নাম কৌশিক হা কৌশিক তোৰ নাম নাই কিহৰ ফটো উঠি আছা ইহঁতে ফটো উঠাই আছে এইবিলাক চাহ লাজ কৰে ইফালে কিন্তু পুৰা ছ'চিয়েল মিডিয়াত ফটো দি থাকে হয় না নহয় ছ'চিয়েল মিডিয়াত বিৰাট ফটো দি থাকা ফেচবুক টুইটাৰত এইবিলাক লাজ কৰে ইহঁতে আৰু কি হ'ল তোৰ কি হ'ল